তোমালোকৰ মনত বাৰু প্ৰশ্ন হয়নে ইলেক্ট্ৰনটো কিয় নিগেটিভ যেতিয়া তোমালোকে ইলেক্ট্ৰিক চাৰ্জ বা এটমিক ষ্ট্ৰাকচাৰ পঢ়া তেতিয়াহ'লে কি জানা যে এটম এটা নিউক্লিয়াছ থাকে আৰু এই নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান সাব এটমিক পাৰ্টিকল যাক আমি ইলেক্ট্ৰন বুলি কওঁ সি ঘূৰি থাকে নহয় জানো এটা নিৰ্দিষ্ট কক্ষপথত বাৰু এইবিলাক নিশ্চয় তোমালোকে জানা বুলি মই ধৰি লৈছো এটা মোৰ প্ৰশ্নটো হৈছে যে যেতিয়া আমি সাব এটমিক পাৰ্টিকলৰ কথা কওঁ তেতিয়াহ'লে তিনটা পাৰ্টিকলৰ কথা কওঁ ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন ইয়াৰ ভিতৰত ইলেক্ট্ৰনটো হৈছে নিগেটিভলি চাৰ্জ আৰু প্ৰটনটো হৈছে কি পজিটিভলি চাৰ্জ নহয় জানো আৰু নিউট্ৰনটো কি নো চাৰ্জ বাট ইন নিউট্ৰেল নহয় জানো এতিয়া প্ৰশ্নটো হৈছে যে ইলেক্ট্ৰনটো কিয় নিগেটিভলি চাৰ্জ কেতিয়াবা ভাবিছানে তোমালোকক যেতিয়া কোনোবা শিক্ষকে বা ছাৰে পঢ়ায় তেতিয়াহ'লে তোমালোকক জাষ্ট এই কনচেপ্টটো প্ৰায়ে দিয়ে যে মানে এইটো এটমিক ষ্ট্ৰাকচাৰটো এনেকৈ লিখি পেলাই কয় যে এইটো ইলেক্ট্ৰন এইটো প্ৰটন এনেকৈ থাকে প্ৰটন নিউক্লিয়াছৰ ভিতৰত প্ৰটন থাকে নিউট্ৰন থাকে আৰু তাৰ চাৰিওফালে ইলেক্ট্ৰন ঘূৰে ইলেক্ট্ৰনটো নিগেটিভ ব্লা 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 এতিয়া মোৰ প্ৰশ্নটো হৈছে যে ইলেক্ট্ৰনটো কিয় নিগেটিভ বা প্ৰটনটো কিয় পজিটিভ এই বিষয়ে কেতিয়াবা নিজৰ সন্দেহ মানে নিজে প্ৰশ্নটো নিজকে নিজে সোধা হয়নে বা শিক্ষকক সুধিছানে কেতিয়াবা আচলতে ইলেক্ট্ৰনটো কিয় নিগেটিভ হ'ল এই বিষয়ে বহুত এক্সপ্লেনেশ্যন আছে বহুত কাহিনী আছে হয়তো তোমালোকে যদি তোমাৰ কোনোবা শিক্ষকক সোধা বা তোমালোক ছাৰক সোধা বা নিজেও জানিব বিচাৰা ম্যাক্সিমামে এটা আনসাৰ দিব by conventionally it is taken as a negative maximum এইটো আনসাৰ দিব by conventionally it is considered as negatively charged particle বাৰু ঠিক আছে এইটো কনভেনশনালি ধৰিলে কিন্তু কাহিনীটো জানিব লাগে বা তোমালোকে জানিবলৈ ইচ্ছুক হ'ব লাগে ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিলে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিলে জে থমসন তেওঁ সম্পূৰ্ণ নামটো আছিল জোসেফ নহয় পাহৰি গৈছো জোসেফ জন থমসন আৰু কোন চনত আৱিষ্কাৰ কৰিছিলে 1897 এতিয়া তেওঁ যেতিয়া আৱিষ্কাৰ কৰিছিলে তেওঁ কৈছিলে যে ইলেক্ট্ৰনবিলাক নিগেটিভলি চাৰ্জ তেওঁ আৱিষ্কাৰ কৰিছিলে তেওঁ আৱিষ্কাৰ কৰোঁতে কৈছিলে যে ইলেক্ট্ৰনবিলাক নিগেটিভলি চাৰ্জ এতিয়া কাহিনীটো হ'ল তাৰ আগতেও যে মডাৰ্ণ ইলেক্ট্ৰন থিয়ৰী অহাৰ আগতেও তেতিয়াও এই ইলেক্ট্ৰিকেল চাৰ্জিঙৰ কনচেপ্টটো আহিছিলে কিন্তু তেতিয়াৰ এইবিলাক কথা ইমানকৈ গম পোৱা নাছিলে ইলেক্ট্ৰন প্ৰটন নিউট্ৰনৰ এইবোৰ কথা অহাই নাছিলে এইবোৰ জনাই নাছিলে আসল কথাটো হ'ল তোমালোকে যদি জানিব বিচাৰিছা তেতিয়াহ'লে এইটো গুগলত চালে গম পাব কিন্তু বহুত সময় নষ্ট হ'ব বা হেৰি হ'ব মই ইমানখিনি কৰিবলৈ নাযাওঁ যদি কোনোবা কিউৰিয়াছ কোনোবা ষ্টুডেণ্টে জানিব বিচাৰিছে জাষ্ট মই চমুকৈ এটা কথাই কওঁ যে বেঞ্জামিন ফ্ৰেংকলিনে যেতিয়া এটা বহুত ইনএডিকুৱেট এটা কনচেপ্ট দিছিলে যে পজিটিভ আৰু নিগেটিভ এই টাৰ্ম দুটা আচলতে বেঞ্জামিন ফ্ৰেংকলিনৰ পৰা আহিছিলে বেঞ্জামিন ফ্ৰেংকলিনে যেতিয়া এক্সপ্লেইন কৰিছিলে তেতিয়া ধৰি লৈছিলে যে যি গৈ পেলাই সোমাইগৈ এটা ইনএডিকুৱেট এজাম্পশ্যন কোনো থিয়ৰী নাই এটা ইনএডিকুৱেটলি সেইটো ভাবি লৈছিলে যে কোনোবা এটা বস্তু গৈ পেলাই যেতিয়া ক'ৰবাত সোমাইগৈ বা সেইটো হয়গৈ সোমাইগৈ বা তাত অন্তৰ্নিহিত হয়গৈ তেতিয়াহ'লে সেই বস্তুটোক নিগেটিভ বুলি ক'ব আৰু য'ৰ পৰা ওলাই গৈছিলে সেইটোক পজিটিভ বুলি ক'ব সেই বস্তুটোকে কনচেপ্ট ৱাইজ ধৰি লোৱা হ'ল আৰু সেইকাৰণে বস্তুটোৰ কথাটো তেনেকৈ মানি লোৱা হৈছে